তো গুড মৰ্ণিং এভৰিৱান। আপোনালোকক মই এটা ভিডিঅ' দিছিলোঁ যিটো আমি ছাৰৰ ঘৰৰ পাৰ্টি খাবলৈ গৈছিলোঁ, আৰু এইটো হৈছে ছেকেণ্ড পাৰ্ট। বহুত দিন হৈ গ'ল এডিটিং কৰিব পৰা নাছিলোঁ, বহুত মানে কাম আছিলে, সেইকাৰণে এডিটিং কৰিব পৰা নাছিলোঁ। আৰু অৱশেষত কিবা এটা কৰি ভিডিঅ'টো বনালোঁ আৰু ছাৰৰ ঘৰৰ যি বাকী আছিলে দেখাবলৈ সেইখিনিও আপোনালোকক দেখাই দিছোঁ। এইপিনে ছাৰৰ ঘৰৰ ড্ৰেগন ফ্ৰুইটজোপা দেখাই দিছোঁ। এইজোপা হৈছে ড্ৰেগন ফ্ৰুইট। যিসকলে নাই দেখা চাই ল'ব পাৰে। একদম কিবা কেকটাছ টাইপৰ হয় নাই ড্ৰেগন ফ্ৰুইটজোপা। এনেই আৰু অকণমান ডিজাইনটো তেনেকুৱা দেখিবলৈ। কাৰ ঘৰত ড্ৰেগন ফ্ৰুইটছ আছে কমেণ্ট এটা কৰিব দেই। আমাৰ ঘৰত নাই বাৰু। ছাৰৰ ঘৰতে প্ৰথম মই ড্ৰেগন ফ্ৰুইট দেখিছোঁ। আৰু এইজোপা হৈছে টেঙা গছ। টেঙা বহুত লাগিছে, আপোনালোকে দেখিছেনে বাৰু? এইফালে নাই দেখা চাগে ন? আৰু এইপিনে এজোপা হৈছে ডালিম গছ। ডালিমো বহুত ফুলিছে, ফুলাটো ফুলাই আৰু লগতে ডালিম এইপিনে লাগিলে, দেখিছেনে বাৰু? এইবিলাক ছাৰৰ ঘৰ কি নাই মানে কি ক'ম, সকলোখিনি আছে। তাৰপিছত আমি আহিলোঁ এইপিনে নাৰিকল পাৰিব। ছাৰে ক'লে নাৰিকল খোৱা আকৌ বুলি, এইপিনে এসোপামান নাৰিকল পাৰি ল'লোঁ। তাৰপিছত এতিয়া আমি সকলোৱে গৈ আছোঁ বাৰীলৈ বুলি, মানে পাছফালৰ বাৰীলৈ, ছাৰৰ পুখুৰীৰ পাৰৰ। আপোনালোকক দেখাই আছোঁ পুখুৰীৰ পাৰৰ ফালে কিমান এটা ধুনীয়া ভিউ ছাৰৰ ঘৰত। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকক, আৰু কি কৰিলোঁ সকলোখিনি দেখা পাব।
গাইজ আজিৰ ভিডিঅ'টোত এইবিলাকে কৰিলোঁ। ছাৰৰ ঘৰত মধুৰি খালোঁ, টেঙা খালোঁ। তো এতিয়া একেবাৰে শেষত ভাত পানী খাই যাব ল'লোঁ। আমি গৈছোঁ মেমৰ লগতে গাড়ীত, আৰু এইফালে আমাৰ লগৰখিনি আহিছে বেটেৰীত। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই গাইজ।